মঞ্চত হেরস্ত মঞ্চত উঠি মানে ফিলিংস টু মজা আমি বাণিজ্য মেলাত হেরস্ত আমার ঘৰৰ পৰা মান 6 কিলোমিটাৰ মান দূৰতে বাণিজ্য মেলাটো আছে তাতে আজি যাম হেরস্ত তাতে কি আছে কি নাই বাৰু সকলো বস্তু চাম হেরস্ত আজি তাতে বাণিজ্য মেলাত যাম ওয়েলকাম টু মাই চ্যানেল কুঞ্জল ব্লগস নিউ হেরস্ত তে ভিডিওটো আৰম্ভ কৰো হেরস্ত মানে এটা আহি পৰছো হেরস্ত মানে হেঙুৱা বাণিজ্য মেলাত হেরস্ত আহি পৰছো আৰু এইটো হেঙুৱা বাণিজ্য মেলা গেট হেরস্ত ভিতৰত যাই আছো কি আছে কি নাই বাৰু সকলো বস্তু চাম হেরস্ত আজি ভিতৰত কি আছে সকলো মানে ভিতৰত আহি পৰলো আৰু ভিতৰত কি আছে কি নাই সকলো বস্তু চাম মানে একদম বিৰাট দুগৰ পাহাৰ উঠিছে মানে ৰাস্তাত যেন উঠে এই পুনৰ ৰাস্তা গেলে আৰু এটা এইটো কি মেলাত আহিছে বাণিজ্য মেলা হেরস্ত মানে একদম মজা চব দোকান পাঠাৰ বিৰাট উঠিছে আৰু হেরস্ত আগফালে যাই আছো কি আছে কি নাই বাৰু সকলো বস্তু দেখাম চব দোকান সব মুক্ত কাৰ্যালয় আৰু এইটো খালি কাৰ্যালয় হেরস্ত বাৰু আগফালে যাম তাতে থিয়েটাৰ হ'ব ৰাতি মানে 8টা বজাত আৰু ভিতৰ ফালে যাই আছো কি আছে কি নাই সকলো বস্তু চাম এটাই মানে আগফালে যাই আছো হেরস্ত উইতা মানে আগফালে যাম চব দোকান বিরাট দোকান রয়েছে তাতে দোকান একদম লম্বা কি কম রাস্তার জন্য মানে দোকান বাটার উঠিছে একদম মজা লাগিব আইসু বাপাইও রাতি তো আরো মজা লাগিব রাতি তো আরো মনে হইব সব দোকান হেরস্ত সব দোকান একদম মজা লাগিব আইসো হেরস্ত আপনালোকে হক আর চাই যাওক হেরস্ত বাণিজ্য মেলাত কিমান দোকান উঠিছে গৰম কাপোৰ সব ধুনীয়া গৰম কাপোৰ আৰু সব কিমান দোকান হেরস্ত সব দোকান হেরস্ত সব এটা মানে গয়নাৰ দোকান মছলা আছে আৰু এতে আমি হেরস্ত চক দোকান হেরস্ত কিমান দোকান আপোনালোকক কি কম হেরস্ত ঠাণ্ডাৰ দিনত গৰম কাপোৰৰ দোকানৰ বাহিৰ হৈছে আমাৰ 200-100 টকাত আপোনালোকে কিনে লৈ যাব পাৰিব বাণিজ্য মেলাত বা হাউলি ৰাস্তাত মানে একদিন মই চুলি থাকি মানে এটা কম্বল দিছো সেইটো খেলে মানে এনেকুৱা হেরস্ত এইটো খেলে মই ৰাতি খেলি হেরস্ত ৰাতি একদম মজা হেরস্ত কলচিটো আছে এইটো এটা হাত দি মানে ঢেলমানি এনেকে কলচিটোৰ ভিতৰত মানে বলটো দিব লাগিব তেলে ছাগলটো পাই যাব আৰু যদি এটা বল দিব পাৰো 3টা বল দিব একটা বল যদি দিব পাৰো 50 টাকা দুটা দিলে 100 টাকা আৰু 3টা দিব পারলে ছাগলে একদম এইটো দোকান বন্ধ আছিল মানে এইটো দোকানত মানে বাইকো আছিল মানে লটে মানে খেলটো মানে ভাল আৰু এটা কম্বল সম্বল আছে একদম সকলো বস্তু আছে ৰাস্তাত আৰু এটা সৰু পুলাখনত ঘূৰি থাকে যেন ঝুলা সেইটো এটা যদি পৰে তাহলে আপোনালোকে ইয়াৰ পৰা এটা প্রাইজ ল'ব পাৰিব এইটো মানে এইটোতো মই উঠিছিল একদিন মানে আজি ৰাতি আহিলে এইটোতো উঠিম হেরস্ত আপোনালোকে আহিব আৰু চাব এতে উঠি কেনে লাগে বাৰু তো মানে সন্ধিয়া হৈ গ'ল মানে সকলো দোকানত মানে লাইট চাইট দিলাক আৰু একদম পোহৰ হৈ গ'ল জায়গাটো মানে চকতে ফাষ্ট ফুডৰ দোকান আছে মানে ফাষ্ট ফুডৰ দোকান বাপায়ো আৰু তাতে আছে চশমাৰ দোকান চশমাৰ দোকান আৰু ঠাণ্ডাৰ দিনৰ কাৰণে কাপোৰ চাপোৰ আছে আপোনালোকে কিনি লৈ যাব পাৰি চশমা হেরস্ত মানে এইটো দোকানত খালি চশমা আৰু হাত মোজা আছে মানে চশমাই মজাৰ চক গুলি আছে চশমা আপোনালোকে কিনি লৈ যাব পাৰিব একদম মজাৰ চশমা আছে চক চাওমিন ভাজি আছে কেনেগুৰি চাওমিন ভাজি আছে চক মজা হেরস্ত চক এতে কিমান মানুহ বহে একদম মজা চক মঞ্চটো দিছো একদম মজা লাগি আছে মঞ্চটো বাণিজ্য মেলাত মানে চক জিলাপিৰ দোকান বহিছে
চক 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 জিলাপি 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 বা জিলাপি কিমান মজাৰ জিলাপি মজাৰ হেৰsto আপোনালোকে বাণিজ্য মেলাত আহক আৰু বাণিজ্য মেলাত কি আছে আৰু কি নাই সকলো বস্তু চাই যাওক তো মানে ভিডিওটো এতে শেষ কৰো আৰু ভিডিওটো ভাল লাগলে কি কৰিব সাবস্ক্রাইব এনকে ধবাটকে মারি দিও আৰু ফেসবুক পেজৰ পৰা চাই থাকিলে ফেসবুক পেজটো ধবাটকে ফলো কৰি দিব